guys, welcome back to my another vlog. আজি মই গৈ আছোঁ হস্পিটেললৈ মানে মাৰ গাটো অকণ বেয়া কাৰণে দেখুৱাবলৈ আৰু লগতে আপোনালোককো হস্পিটেলখনৰ লগত চিনাকি কৰাই দিম আৰু লগত আছে পেহীয়ে ড্ৰাইভ কৰি আছে। এয়া হৈছে আমাৰ ৰাজহুৱা কালী মন্দিৰ। এতিয়া তাৰ বিষয়ে পেহীয়ে কিছু কথা অৱগত কৰাব। ইয়াত কিমান মানে বসন্তৰ পৰা আদি কৰি মানুহৰ বিপদ যে হয়, সেই বিপদখিনি ৰোগখিনি নাইকিয়া হয়। ইয়ালৈ আহি পেলাই মানুহে যথেষ্ট ৰাইজে চাকি বন্তি অৰ্পণ কৰে। বসন্তৰ পৰা আদি কৰি যিকোনো হ'লে তাত প্ৰথমে চাকি এগছ দিয়ে আৰু ৰাজহুৱা আমাৰ এয়া কালী মন্দিৰ মানে সকলো যাত্ৰী হৈ সকলো বাহনৰ হৈ পেলাই ইয়াত চাকি দিয়ে, যাতে কোনো আঘাতপ্ৰাপ্তি হ'ব নালাগে, কোনো বিপদ ঘটিব নালাগে। এইখন হৈছে আমাৰ বাদুলিপাৰ চাহ বাগিচা। এই বাগিচাখনত আপোনালোকে দেখিবলৈ পাব এটা প্ৰাকৃতিক সৌন্দৰ্য। ইয়াত বহুত দূৰৰ পৰা মানুহ আহে ফটো মাৰিবলৈ হওক বা চাবলৈকে হওক। পাই গ'লোহি হস্পিটেল। এইখন এয়া হৈছে টিকেট আৰু কেছ কাউণ্টাৰ। পেহীক ডক্তৰে স্বাস্থ্য পৰীক্ষা কৰি থকালৈকে আমি বাহিৰৰ পৰিৱেশটো চাওঁ ব'লক। ইয়াত ক'ভিডৰ ভেকচিন দিয়া হৈছিল আৰু এই হালধীয়াকৈ যে আছে ইয়াত ক'ভিড টেষ্ট কৰা হৈছিল। এয়া হৈছে হস্পিটেলৰ পিছফালৰ পৰিৱেশ আৰু সেইবোৰ দেখিছেনে হালধীয়া কালাৰৰ যে ঘৰবোৰ, সেইবোৰ হৈছে কোৱাৰ্টাৰ। কৰ্মচাৰীসকলৰ বাবে এই কোৱাৰ্টাৰবোৰ দিয়া হৈছে। এয়া আমাৰ অতিকৈ আদৰণীয় মীনা বৰাৰ ANM বাইদেউ। তেওঁ যদি আমাক দুআষাৰমান কথা অৱগত কৰায় তেন্তে আমি কৃতজ্ঞ হ'ম। বাইদেউ আপুনি দুআষাৰমান কৈ দিয়কচোন। মই 2005 চনৰ পৰাই ইয়াত আমাৰ বাদলিপাৰা মিনিটিছো জইন কৰিছোঁ। তাৰ আগৰ সময়কণত মই মুখলেনি চাব চেণ্টাৰত আছিলোঁ 8 বছৰ, তাৰপৰা ভাগ্যপুৰ চাব চেণ্টাৰত আছিলোঁ 12 বছৰ। তাৰপিছত 2005 চনত মই বাদলিপাৰা মিনিটিছো জইন কৰি পেলাই এতিয়া ৰাইজক সেৱা কৰি আছোঁ। ইমিউনাইজেশ্যনৰ পৰা আদি কৰি ক'ভিড ইনজেকশ্যন পুৰস্কাৰলৈকে আৰু লগতে মই ইয়াত বাদলিপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কল্ড চেইন হেণ্ডলাৰ হিচাপেও কাম কৰিছোঁ। গতিকে গোটেইখিনি কৰিবলৈ মই অকণমান অসুবিধাও হয়, কাৰণ আমাৰ ফিল্ড ডিউটি কিছুমানো থাকে। সেই ফিল্ড ডিউটিখিনি কৰি কল্ড চেইন মেইনটেইন কৰি বা ক'ভিড ডিউটি কৰি গোটেইখিনি মেনেজ কৰিবলৈ দিগদাৰ হয়। ইয়াত এগৰাকী মানে আমাৰ ANM আৰু আছিলে, তেওঁ ইতিমধ্যে ৰিটায়াৰ হৈছে। গতিকে GNM এগৰাকী আছে ইয়াত আৰু মই ষ্টাফ আৰু অন্য ষ্টাফ আছে, লেবৰেটৰী টেকনিচিয়ানৰ পৰা আদি কৰি APBMৰ পৰা ফাৰ্মাচিষ্ট। আমাৰ ইয়াত ডক্টৰ নাই, পাৰ্মানেণ্ট ডক্টৰ নাই। এবছৰীয়া এনেই লেবত কৰিবৰ কাৰণে এবছৰ আহে, এবছৰ পিছত আকৌ গুচি যায়, আকৌ নতুন ডক্টৰ আহে। তেনেকৈ আমাৰ হস্পিটেলখন চলি আছে। সেয়াই আৰু মই ক'বলৈ। আপোনালৈ ধন্যবাদ থাকিল বাইদেউ। ইয়াৰ পিছতে আপোনালোকক চিনাকি কৰাই দিম ইয়াত কাম কৰি থকা এজন দাদাৰ সৈতে। আপোনাৰ নামটো জনাই দিব। মোৰ নামটো শ্ৰী দ্বিজেন চন্দ্ৰ বৰা, ঘৰ মাজুলীত। মই ইয়াত চাকৰি কৰোঁ, গেট 4 বিভাগত চাকৰি কৰা মোৰ আজি 27 বছৰ হৈ গ'ল আৰু। ইয়াতে থাকি মানে মই ইয়াৰ পৰা যাবলৈ মন নোযোৱা হ'ল আৰু। নিজৰ গাঁৱৰ নিচিনা লাগে, মানুহখিনিও ভাল পায়, চবে মৰমো কৰে। তো গাঁৱত তেনেকৈ ট্ৰিটমেণ্ট দিওঁ, চলাইন বেজি দিয়া, হেণ্ডেল মেচিন কৰা, খেল ধেমালি হ'লে ল'ৰাখিনি ভাল পায়। মানে কেঁচুৱাৰ পৰা একদম বুঢ়ালৈকে গোটেই বুঢ়ী বোৱাৰী মানুহ চবেই ভাল পায় আৰু।
আমিও পাই আহিছোঁ আপোনাক আগৰ পৰাই। তোমালোকক পাইছিলোঁ বাৰু, মই তোমালোকৰ ঘৰলৈ যাওঁতে সৰু। অঁ তোমাৰ মাৰ লগত খুব ভাল, অঁ অঁ এটা মানে ভাল টাৰ্মছ আছে। কেতিয়াবা খালি মোক মাতে, মই যাব নোৱাৰোঁ, সময় নাপাওঁ। আজিকালি মানুহো নাইকিয়া হ'ল ইয়াত, সেইখিনিয়ে আৰু। ধন্যবাদ। এতিয়া আমি হস্পিটেলৰ পৰা ওলাই স্কুল এখনৰ অভিমুখে আগবাঢ়িছোঁ। তাত আমাৰ বৌয়ে শিক্ষয়িত্ৰী কৰে। বৌকো বহুত দিন লগ পোৱা নাই, বৌকো লগ কৰা হ'ব আৰু লগতে স্কুলখনো যোৱা হ'ব। ব'লক এতিয়া আমি তালৈ যাওঁ। লগতে আপোনালোকক দেখুৱাই গৈছোঁ ৰঙামাটি গাঁওখনৰ বাটত পাই যোৱা দৃশ্যসমূহ। আমি যোনখন বিদ্যালয়লৈ আহি আছিলোঁ সেই বিদ্যালয়খন পাই গ'লোহি। বিদ্যালয়খনৰ নাম হৈছে ৰঙামাটি চেৱনী গাঁও প্ৰাথমিক বিদ্যালয়। ব'লক এতিয়া তাৰ পৰিৱেশটো চাওঁ। এতিয়া স্কুলত গুণোৎসৱৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। এয়া সেইবোৰ টাববোৰ এনেদৰে সজাই থৈছে। যিহেতু এতিয়া স্কুল ছুটি দিয়াৰ সময়, সেয়েহে ল'ৰা ছোৱালীবোৰে ক্লাছৰুমৰ পৰা ঘৰলৈ যাবলৈ পিঠিত বেগ লৈ ওলাই আহিছে। এতিয়া আপোনালোকক চিনাকি কৰাই দিওঁ আমাৰ মৰমৰ বৌজনীৰ সৈতে। মোৰ নাম পংখী বৰঠাকুৰ। মই ইয়াত 20 চনৰ পৰা কৰি আছোঁ। ইয়াত কৰি ভালেই লাগিছে, পৰিৱেশটো ভালেই বাৰু, যথেষ্ট ভাল। খালি তোমাৰ মই যোৰহাটৰ পৰা অহা যোৱা কৰোঁতে অকণমান কষ্ট হয় আৰু। বৌ, তোমাক চিনাকি কৰাবলৈ পাই মই আনন্দিত হ'লোঁ। থেংক ইউ। এতিয়া আমি ঘৰলৈ উভতিছোঁ। আমি ঘৰ আহি পালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব।